হেল্ল' এভৰিৱান, মই মুনমি। আজি যে মই এটা ভিডিঅ' ষ্টাৰ্ট কৰিম মই ভবাই নাছিলোঁ। কাৰণটো আপোনালোকক জনাম বাৰু, ভিডিঅ'টো চাই থাকিলে নিশ্চয় আপোনালোকে গম পাব। আৰু আমি গৈ আছোঁ এটা বিয়া পাৰ্টিলৈ। এফালে ৰাজ, মই আৰু দেউতাক, আৰু আপোনালোকক আগৰখিনি দেখাবই লাগিব কাৰণ মই ভিডিঅ'টো যিহেতু বনাম বুলি ভবা নাছিলোঁ। আৰু মই এই ভিডিঅ'টো কৰিছিলোঁ ইনষ্টাগ্ৰামৰ বাবে, আৰু সেইবাবে এনেকৈ এডিট কৰি দিলোঁ আৰু ধুনীয়াকৈ ওলাই মেলি ল'লোঁ। যিহেতু বিয়াখন আছিল আমাৰ আপাৰ ঘৰৰ ওচৰতে, তাতে ওলাই মেলি ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ। এইফালে হৈছে কইনা মাক আৰু দেউতাক, মানে দাই আৰু খুৰী। মই বৰ বেছি ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ বিয়া ঘৰ পোৱাৰ আগতে ৰাজ কোলাতে শুই গ'ল আৰু দেউতাকে অকণমান দেৰি ধৰিলে, মই ধৰিলোঁ। তেনেকৈ মই যিকণ পাৰোঁ অকণমান কৰিছোঁ আৰু বেলেগকো দিছোঁ। বহুতখিনি বেলেগেই কৰি দিলে বাৰু। আৰু এইফালে সকলোৱে কৈ থকাৰ বাবে আচলতে মই ভিডিঅ'টো কৰিব লগা হ'ল। সকলোৰে অনুৰোধত অকণমান দেখুওৱা তেনেকৈ কৈ আছিল, সেইবাবে কৰিলোঁ। এটা অকণমানিক দিছোঁ, মইনাক দিছোঁ অকণমান ভিডিঅ' কৰিবৰ বাবে। সিও বৰ বেছি নাজানে, তথাপিতো চেষ্টা কৰিছে অকণমান কৰিবলৈ। যেনেকৈ শিকাইছে তেনেকৈ সকলোৱে কৈ আছে এইফালে যোৱা সেইফালে যোৱা, এনেকৈ তোলা, আৰু সি তেনেকৈ ধুনীয়াকৈ তুলি দিলে বাৰু। আৰু তাৰ বাবে তাক থেংক ইউ। ইমান সৰু ল'ৰাটোৱে অকণমান হ'লেও মোক ভিডিঅ' ক্লিপ ৰাখি দিলে। তাতে মিউজিক বাজি থকাৰ বাবে আমি কথাখিনি দিব নোৱাৰিলোঁ। আৰু বিয়া বুলি ক'লে কথাবিলাক দিব পাৰিলে ভাল লাগে, বা যিবিলাক আমি ফূৰ্তি কৰোঁ বা কথা পাতোঁ সেইবিলাক দিব পাৰিলে বহুত বেছি ভাল লাগে। কিন্তু মিউজিক বাজি থকাৰ বাবে মই সেইখিনি দিব নোৱাৰিলোঁ, যিহেতু কপিৰাইট ক্লেইম আহি যায়, আৰু সেইবাবে দিব নোৱাৰিলোঁ। তাৰ বাবে দুখিত বাৰু। এটা কথা শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। যিহেতু মোৰ এটা সময়ত বহুত বেছি বিপদ হৈছিল, তেতিয়াহে কণমানি ছোৱালীজনীয়ে, আজি যাৰ বিয়াৰ পাৰ্টি আছে, তাই বহুত বেছি হেল্প কৰিলে। সেইবাবে আমি আচলতে পাহৰিব নোৱাৰোঁ। যেতিয়া তেওঁলোকে মাতিছিলে বা এইখিনি কথা কৈছিলে যে এটা পাৰ্টি 4 তাৰিখে এৰেঞ্জ কৰিছে, তেতিয়া আমি না ক'ব নোৱাৰিলোঁ, বা দেউতাকেও না ক'ব নোৱাৰিলে। কাৰণ সেইখিনি সময়ত ইমান কণমানি ছোৱালীকেইজনীয়ে আৰু আছিলে তাইৰ লগত, ইমানখিনি যে আমাক হেল্প কৰিলে। সেইবাবে সঁচাকৈ আচলতে বিপদৰ সময়ত যিবোৰ মানুহে মানুহক সহায় কৰে কেতিয়াও পাহৰিব পৰা নাযায়। আৰু সেইবাবে দেহ বন কাটি কৰি তাইৰ বাবে আমি আজি আহিলোঁ। তাই আচলতে আশীৰ্বাদ বুলি ক'ব লাগিব। খোৱা বোৱা মেইন নহয় মানুহৰ, মেইন হৈছে আশীৰ্বাদ, এষাৰ মাত নহয় জানো। সেইবাবে তাই সুখেৰে থাকক সদায়, তাকে কামনা কৰোঁ। যুগ্ম জীৱন সুখৰ হওক। কইনাৰ মাক মানে খুৰী, আৰু কুঁহিয়ে সাজি আছে কইনাক, ধুনীয়াকৈ মেকআপ কৰি দিছে। আৰু এইখিনিও ক্লিপ ৰাখিলে মই নাই, খুব ধুনীয়াকৈ সি ক্লিপখিনি ৰাখিলে। মই যিহেতু ভিতৰলৈ অহা নাছিলোঁ। সেইফালে দৰা বহি আছে, আৰু এইফালে দেখাইছোঁ আমাৰ ৰাংঢালী মমী বা। এয়া দেখিছে, এনি টাইম হাঁহিয়ে থাকে, বহুত বেছি ফূৰ্তি কৰি থাকে। সেইবাবে ভাল লাগে। তেওঁলোকৰ অনুৰোধত, মমী বাৰ অনুৰোধত আৰু পেহী অনুৰোধত, এইগৰাকীও অনুৰোধ কৰিছিল যে এটা ভিডিঅ' বনাব লাগে। সেইবাবে মই এই ভিডিঅ' ক্লিপখিনি ধুনীয়াকৈ ৰাখিবলৈ চেষ্টা কৰিলোঁ, বা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু দেখা পালে ৰাজে কোলাতে শুই আছে এয়া। সেইবাবে মই বৰ বেছি আপোনালোকক দেখাব নোৱাৰিলোঁ। আচলতে এইখিনি মেমৰি হিচাপে থাকি যাব, সেইটো কাৰণে সকলোৱে ক'লে যে ভিডিঅ' এটা বনোৱা, আৰু তাৰ বাবে মই বনালোঁ। মোৰ ভাল লাগে বাৰু, মই ভিডিঅ' বনাই বহুত বেছিয়ে ভাল পাওঁ। যেতিয়া অসুবিধা হয় তেতিয়াহে বনোৱা নহয়। এইফালে ৰাজ ধুনীয়াকৈ উঠি গ'ল, দেউতাক, আৰু এইফালে বহি আছে আমাৰ লখিমী কিটচেনৰ মালিক। আকৌ অকণমান আপোনালোকক দেখাই দিম, সকলোকে দেখাই লৈছে। আৰু এয়া হৈছে আমাৰ লখিমী কিটচেনৰ এইখন ভিডিঅ' যিহেতু মই কৰিছোঁ, আৰু মোক মাৰি আছে এইফালে ফটো, কি কৰিব নাজানো, আৰু ফটো মাৰি আছে। আৰু মই তাতে বিয়া ঘৰতে লগ পাইছিলোঁ ফলোৱাৰ্ছ মোৰ। ভিডিঅ' কৰিবলৈ নহ'ল, ফটো মাৰিবলৈ নহ'ল। এইখন ভিডিঅ' মোক কৰি দিছে কুঁহিয়ে। যিহেতু মই আগতে গুচি আহিলোঁ, বহুত বেছি ভাল লাগিল তেওঁক লগ পাই, তেওঁৰ লগত কথা পাতি। আৰু অকণমান সময় থাকিব পৰাহেঁতেন ভাল লাগিলেহেঁতেন, কিন্তু ৰাজে যিহেতু কাৰো ওচৰলৈ নাযায়, সেইবাবে মই গুচি আহিবলগীয়া হ'ল। আৰু এইফালে হৈছিলে ৰাতি তেওঁলোকৰ প্ৰগ্ৰেম, তাৰো অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ।